ফাইনালি আহি পাইলো গাইজ মোৰ ভিৰ চাপ গাইজ একবাৰ ফাৰ্ষ্ট টাইম ড্ৰোন শ্বট চাই লওক 3 2 1 গো হেল্ল 1 2 3 1 2 3 মাই টেষ্টিং হাই হেল্ল কোন কি হিৰো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ঘৰৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ এতিয়া আছোঁ ঘৰত ফাইনালি ঘৰৰ পৰা ওলাই কিনে গৈ আছোঁ গাইজ ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাব নিশ্চয় বতৰটো ইমান বেয়া বৰষুণ মাৰি আছে গাইজ এতিয়া গৈ আছোঁ তথাপিও ফাইনালি গৈ আছোঁ এতিয়া মই ফাইনালি আহি পাইলো গাইজ আৰু এতিয়া লাগি গৈছে ভোক কিবা এটা খাব লাগিব এতিয়া খোজকাঢ়ি গৈ আছোঁ মানুহৰ ভিৰ চাপ গাইজ একবাৰ বিৰাট জাম লাগিছে চাওঁ না গাইজ ইমান ভিৰ লাগিছে গাইজ জাম হৈ গৈছে গৈ আছোঁ মই খোজকাঢ়ি ই ভাই অলপৰ কাৰণে লগা নাই অলপতো বাইক গাড়ীগিলাক ভাল দৰে চলাব পাৰা অলপ আগতে অলপৰ কাৰণে লগা নাই অলপ মই ইফাল কৰিলে লাগি গ'ল হয় অলপৰ কাৰণত আৰু এতিয়া ভাত খাই কিনে ঘৰত গৈ আছোঁ ঘৰত যাই কিনে আপোনালোকক লগ পাই আছোঁ আৰু আজি হ'ল নেক্সট ডে অহাকালি ঘৰ আহোঁতে বহুত ৰাতি হৈ গৈছে গাইজ আৰু বিৰাট বৰষুণ মাৰি আছিল সেইকাৰণে ভিডিঅ' বনা নহ'ল আৰু আজি আপোনালোকৰ কাৰণে ড্ৰোন শ্বট ফাৰ্ষ্ট টাইম দিব গৈ আছোঁ আপোনালোকে ড্ৰোন শ্বট চাওক আৰু ফাৰ্ষ্ট টাইম ড্ৰোন শ্বট চাই লওক 3 2 1 গো সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে ফাৰ্ষ্ট টাইম ড্ৰোন শ্বট দিছোঁ গাইজ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰিব নাপাহৰিব টাটা বাই বাই আৰু নেক্সট ভিডিঅ' আহি আছে বৰ্তমান আছোঁ মই এতিয়া বজাৰত গাইজ চাওক বজাৰত আহিছোঁ অলপ জীৱনে কিনো